কি সুন্দৰ গাড়ী এইখনৰ নামটো কি আছিল R15 নমস্কাৰ মই পৰেশ দাস আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল মই আজি আপোনালোকক এখন ইয়ামাহা শ্ব'ৰুমলৈকে লৈ যাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এই শ্ব'ৰুমখন নাওকাটাতে অৱস্থিত হয় বগামাটি যোৱা ৰাস্তাৰ ছাইডতে এই ইয়ামাহা শ্ব'ৰুমখন অৱস্থিত হয় আমি তালৈকে যাম আৰু ইয়ামাহা শ্ব'ৰুমৰ যি স্বত্বাধিকাৰী আছে যি মালিক আছে যি সেলছমেন আছে তেখেতসকলৰ লগত অকণমান কথা পাতিব বিচাৰিম তেখেতসকলৰ কি সুবিধা আছে সেই শ্ব'ৰুমখনত কি সুবিধা আছে আৰু কেনেধৰণৰ গাড়ী পোৱা যায় আৰু ছাৰ্ভিচিঙৰ ব্যৱস্থা আছেনে নাই আৰু গাড়ী এখন কিনিব লাগিলে কেনেধৰণে যোগাযোগ কৰিব লাগিব সেই নাম্বাৰ তেখেতসকলৰ নাম্বাৰটো এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া হ'ব আপোনালোকে তালৈ গৈ নিজৰ পচন্দৰ গাড়ীখন কিনিব পাৰিব গতিকে আহক পোনে পোনে আমি সেই শ্ব'ৰুমখনলৈকে যাওঁ আৰু আপোনালোকক গাড়ীবোৰ দেখুৱাওঁ আৰু তাৰ সুন্দৰ শ্ব'ৰুমখন আপোনালোকক দেখুৱাবৰ কাৰণে অলপ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আমি নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ বন্ধুসকল আপোনালোকে নটিফিকেশ্যন পাই যাব গতিকে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আহক আমি পোনে পোনে তালৈকে আমি যাওঁ বন্ধুসকল মই এতিয়া আহি পালোঁ ইয়ামাহা ডিলাৰলৈকে এইখন ইয়ামাহা ডিলাৰ এইখন আপোনালোকক আগতে মই কৈছোঁৱে বোলে এইটো বাঙালীপাৰা যোৱা ৰাস্তাৰ ছাইডতে আৰু নাওকাটাতে এইখন ইয়ামাহা ডিলাৰ অৱস্থিত গতিকে আমি ভিতৰলৈ সোমাই যাম আৰু তাত কি ধৰণৰ গাড়ী আছে ফেচিলিটিৰ বিষয়ে অকণমান ক'ম আৰু কিবা গাড়ী ডিছকাউণ্টত পায় নে নাপায় বা কি প্ৰব্লেম ঠিক কৰা হয় সেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাম বা জনাম আপোনালোকক আহক আপোনালোকক মই ভিতৰলৈ লৈ যাওঁ এই গাড়ীবোৰ ইয়াতে ৰাখি থোৱা হৈছে আৰু মই ইয়াৰ যি অ'নাৰ আছে যি স্বত্বাধিকাৰী আছে আৰু কোনোবাই গাড়ী কিনিব আহিছে নেকি মই সেইখিনি কথা আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম বা জনাম আপোনালোকক আহক ভিতৰলৈ আমি গৈ থাকোঁ ভাইটি নমস্কাৰ গতিকে এইখন তোমাৰ ইয়ামাহা ডিলাৰ এইখন ইয়ামাহা ডিলাৰ নাওকাটা চকত কিমান দিন হ'ল আৰু কিমান দিন হ'ল তোমাৰ এই ডিলাৰখন খোলা এক বছৰমান হ'ল আৰু গাড়ীৰ চেল কেনেকুৱা এতিয়া আৰু তোমাৰ এই যি শ্ব'ৰুমত গাড়ী মই দেখিছোঁ ইয়াৰ বাহিৰেও আৰু বেলেগত গুদাম আছে নেকি আছে যিকোনো গাড়ী লাগিলে ইয়ামাহা কোম্পানীৰ যিকোনো গাড়ী লাগিলে তুমি দিব পাৰিব কাষ্টমাৰক আৰু ফাইনেন্সৰ সুবিধা আছে নে নাই ফাইনেন্সৰ সুবিধাও আছে গতিকে প্ৰথমতে মই এখন আপোনালোকক গাড়ী দেখুৱাব বিচাৰিম এখন সুন্দৰ গাড়ী ইয়াতে ৰখাই থোৱা হৈছে ভাইটিৰ এই শ্ব'ৰুমখনত আছে এইখন গাড়ী আপোনালোকে চাওক কি সুন্দৰ গাড়ী এইখনৰ নামটো কি আছিল R15 ভাৰ্চন BS6 নে BS4 BS6 না BS6ৰ গাড়ী R15 কি সুন্দৰ গাড়ী আগতকৈ মডিফিকেশ্যনটো ভাল হৈছে R15ৰ গতিকে এইখন গাড়ী আপোনালোকে ল'ব পাৰে এইখন গাড়ী যদি কেছ পইচা দি লৈ যায় বা দিব বিচাৰে কোনোবা কাষ্টমাৰে কিমানমান পৰিব 2,07,000 আৰু ইয়াত ফাইনেন্সৰ ব্যৱস্থাও আছে আৰু যদি আমাৰ ভিডিঅ' চাই কোনোবাই যদি গাড়ী কিনিব আহে ইয়ালৈ কিবা ডিছকাউণ্টত দিব নেকি বন্ধুসকল যদি এই ভিডিঅ'টো চাই যদি আপোনালোকে কোনোবাই গাড়ী কিনিব আহে ইয়ালৈ এই ইয়ামাহা ডিলাৰলৈ যদি কোনোবাই গাড়ী কিনিব বিচাৰে এই ভিডিঅ'টো চাই যদি কোনোবাই গাড়ী কিনিব আহে গতিকে 1,000 rupees ডিছকাউণ্টত দিব আৰু আজি যদি কোনোবাই এইখন গাড়ী নিব আহে তেতিয়াহ'লে আৰু সেইটো মই 1,000 টকা বুলি কৈছোঁ তেওঁ আৰু কিবা 200-100 টকা আৰু কমাই দিব পাৰে সেইটো আপোনালোকে ইয়াৰ মালিকৰ লগত কথা পাতি আপোনালোকে কম কৰি ল'ব পাৰিব আহক আৰু আমি এখন গাড়ী দেখুৱাম এইখন মোৰ পচন্দৰ গাড়ী এখন আছে আৰু আপোনালোকৰ পচন্দৰ গাড়ী এখন আছে এইখন FZ গাড়ী এইখন FZ হয় ন BS6 আজিকালি যিখিনি গাড়ী আহিছে সব BS6ৰ গাড়ী আহিছে BS6ৰ গাড়ী কি ধুনীয়া লুকছ দিছে এই গাড়ীখনৰ এইখন গাড়ীৰ দামটো কিমান হ'ব 143 যদি কেছ পইচাৰে কোনোবাই নিব বিচাৰে 143 আৰু যদি ফাইনেন্সত নিব পাৰে নিব খোজে কোনোবাই তেতিয়া কিমানমান দিব লাগিব ফাইনেন্সটো ডাউন পে'মেণ্ট 40 দিলে ওলাই যাব ন 40 ফাইনেন্সটোত 40,000 rupees দিলে
গাড়ীখন ইয়াৰ পৰা নিব পাৰিব আৰু গাড়ীখনৰ সেলফ আছে কিক আছে কিকো আছে কিক নাই ন সেলফ আছে কিক নাই গতিকে আপোনালোকে যদি কোনোবাই নিব খোজে বা নিব বিচাৰে যদি কাইলৈ যদি কোনোবাই নিব আহে যদি ডেমো ল'ব বিচাৰে ল'ব পাৰে কোনো কথা নাই আমি এই শ্ব'ৰুমত আৰু স্কুটি আছে মই স্কুটি দেখুৱাম আপোনালোকক লেডিছৰ কাৰণে যদি কোনোবাই স্কুটি নিব বিচাৰে স্কুটিও আছে ইয়াতে এইখন স্কুটি চাই লওক আপোনালোকে কি ধুনীয়া লুকছ দিছে এইখন স্কুটিৰ দামটো কিমান হ'ব ভাইটি 1,11,000 যদি কোনোবাই কেছ পইচাৰে নিব খোজে 1,11,000 1,10,000 তাৰমানে কেছ পইচাৰে নিব পাৰিব আৰু এইখন আৰ্মি কালাৰ হয় আৰু ইয়াৰ মানে লুকছটো আপোনালোকে দেখা পাইছে কি ধুনীয়া লুকছ দিছে আৰু ধুনীয়া গাড়ী আপোনালোকৰ আৰু এখন আমি গাড়ী দেখুৱাম এইখন গাড়ী চাওক এইখনৰ এটা অৰেঞ্জ কালাৰৰ গাড়ী লেডিজ গাড়ী কি ধুনীয়া এইখন মানে ভাল লাগিছে গাড়ী গতিকে এইখনো একেই দাম হ'ব এইখনৰ আৰু এইটো ফাৰিও এইটো ছেমেই হ'ব ন ছেম দামতে হ'ব সব BS6ৰ গাড়ী চাওক বন্ধুসকল কি ধুনীয়া লুকছ দিছে এইবিলাক আপুনি দেখা পাইছে অকণমান বেলেগ হ'ব বন্ধুসকল যদি আপোনালোকে যদি কোনোবাই যদি ইয়ালৈ গাড়ী কিনিব আহে মই এই নাম্বাৰটো ডিছক্ৰিপশ্যনত মই দি দিম আপোনালোকে সেই নাম্বাৰটো যোগাযোগ কৰিব পাৰে আৰু এইখন শ্ব'ৰুম আপোনালোকৰ ওচৰতে হয় আমাৰ লোকেলতে হয় গতিকে কোনো বেলেগ জেগালৈ যাব নালাগে আমাৰ ইয়ালৈ আহি আপোনালোকে এই গাড়ী ক্ৰয় কৰক আৰু আমাৰ নৱপ্ৰজন্ম কিবা এটা কৰিব বিচাৰিছে সৰুকৈ হ'লেও এখন বিজনেছ খুলিছে তেওঁ গতিকে আপোনালোকে ইয়াতে গাড়ীখন কিনি আপোনালোকে সহায় কৰক আৰু এটা কাষ্টমাৰ আছে তেওঁ এখন গাড়ী ল'ব বিচাৰিছে আজি নল'লেও আজি লয় নে কোনদিনাখনে লয় গতিকে মই গাড়ীৰ বিষয়ে অকণমান সুধিম কোনখন গাড়ী তেওঁক লাগে সেইটো মই অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ভাইটি তুমি গাড়ী ল'ব নেকি R15খন ল'ব খুজিছোঁ R15 তুমি তোমাক সেইখন নালাগে নেকি FZ সেইখনো ভাল লাগে মোৰ বেছি এখন ভাল লাগে এইখন ল'বা গতিকে ভাইটিয়ে এখন গাড়ী কিনিব আহিছে R15 গতিকে আজি তেওঁ চাব আহিছে না আজি চাব আহিছে যদি বাজেট মিলে যদি ভাল বাজেটত পায় গতিকে কালি পৰহিলৈকে বা জানুৱাৰী এই ডিচেম্বৰৰ মাহটোতে তেওঁ এইখন গাড়ী লৈ যাব নতুন বছৰত ল'ম বুলি ভাবিছে গতিকে এইখন গাড়ী তেওঁ ল'ব গতিকে ভাইটি তুমি ক'ৰ পৰা আহিছা ভাইটি মৰিপাৰাৰ পৰা আহিছে গতিকে আপোনালোকে আহক গাড়ী ক্ৰয় কৰক গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অনাগত দিনত আমি আৰু আহিম এই ভাইটিৰ যিখন শ্ব'ৰুম এই শ্ব'ৰুমখনৰ আৰু ভিডিঅ' কৰিম আমি আৰু সেইফালে আৰু কিবা গাড়ী ছাৰ্ভিচিঙৰ চেণ্টাৰ খুলি আছে ইয়াতে টায়াৰ পাব মানে বিভিন্ন ধৰণৰ বস্তু পাব আৰু এতিয়াও যদি অৰ্ডাৰ অনুযায়ী যদি আপোনালোকক গাড়ী লাগে বা কিবা যদি প্ৰব্লেম থাকে গতিকে কোনো প্ৰব্লেম নাই তেওঁ যিমান পাৰে সহায় কৰিব কোনো প্ৰব্লেম নাই গতিকে আহক আপোনালোকে গোটেই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে সামৰিম ভিডিঅ' শেষত সকলোকে নমস্কাৰ দি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ নমস্কাৰ কি ক'ব আছিলে